আজি গৈছিলোঁ পৰম পবিত্ৰ ঢেকীয়াখোৱা নামঘৰলৈ। ঢেকীয়াখোৱা নামঘৰ হ'ল মহাপুৰুষ মাধৱদেৱৰ পদৰঞ্জিত এভাগী নামঘৰ। ঢেকীয়াখোৱা হ'ল আমাৰ ঘৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ দূৰত। যিহেতু আমাৰ ঘৰ শিৱসাগৰ জিলাৰ জাজি আমগুৰিত পৰে আৰু জাজি ঠাইটুকুৰা হ'ল শিৱসাগৰ আৰু যোৰহাটৰ দুই টুকুৰা ঠাইৰে একেবাৰে মাজৰ ঠাই। গতিকে আমাৰ অঞ্চলটোৰ পৰা ঢেকীয়াখোৱালৈ প্ৰায় 25 কিলোমিটাৰ দূৰ হয় আৰু বৰ্তমান সময়ত যথেষ্ট পৰিমাণে উন্নত হোৱা ৰাষ্ট্ৰীয় ঘাইপথেৰে আমি সেই ঢেকীয়াখোৱা নামঘৰলৈ আগবাঢ়িলোঁ। মাজে মাজে অলপমান ৰাস্তাবোৰ বেয়া থাকিলেও মোটামুটি ৰাস্তা আমি ইমান বেছি বেয়া নাপালোঁ আৰু আমাৰ যিখন ভাড়া কৰা গাড়ী আছিল এখন মাৰুতি ভেন, সেই ভেনখনেৰে সৈতে আমি লাহে লাহে আগবাঢ়িলোঁ। আচলতে যাত্ৰা আৰম্ভ হৈছিল 8টা বজাত আৰু সেই ঠাই আমি অৰ্থাৎ ঢেকীয়াখোৱা পাওঁতে আমাৰ সময় হ'লগৈ প্ৰায় 9টামান বজা। আমি হাইৱেৰ পৰা ফালৰি কাটি ঢেকীয়াখোৱা নামঘৰ অভিমুখী যিটো ৰাস্তা সেই ৰাস্তাটোৰে সোমাই গ'লোঁ। পূৰ্বতে এই ৰাস্তাটো আছিলে ওৱান ৱে ঠেক ৰাস্তা, এতিয়া 2 ৱেলৈ সেই ৰাস্তাটো কিছু পৰিমাণে উন্নত কৰি দিয়া হৈছে। 3.5 কিলোমিটাৰমান দীঘল এই ৰাস্তাটোৰে গৈ থাকিলেই ঢেকীয়াখোৱা নামঘৰ পোৱা যায়। এয়া আমি ঢেকীয়াখোৱা নামঘৰৰ গেটৰ সন্মুখ পালোহি। আমাৰ ছাত্ৰ ছাত্ৰীসকলে অকণমান ফটো উঠিবলৈ ইচ্ছা কৰাত মূল তোৰণৰ সন্মুখত 2-এখন তেওঁলোকক ফটোগ্ৰাফ তুলি দিলে তেওঁলোকৰ বন্ধু ছাত্ৰ ছাত্ৰীসকলে। এই দুখন ঢেকীয়াখোৱা নামঘৰৰ বিশেষ যি বন্তি জ্বলি থকাৰ দীঘলীয়া সময় বন্তি জ্বলি থকাৰ ৰেকৰ্ড। এয়া আলোচনা চলি আছে ছাত্ৰ ছাত্ৰীসকলৰ মাজত কেনেকৈ তেওঁলোকে ধূপ ধূনা অৰ্পণ কৰিব। এয়া ভৰি ধোৱা মুহা ঢেকীয়াখোৱা নামঘৰৰ সন্মুখত। এই বিশেষ গছজোপা বটবৃক্ষজোপা আমাৰ মহাপুৰুষ মাধৱদেৱে ৰোপণ কৰিছিল আজিৰ পৰা বহু যুগৰ আগত। এই কথাটোৱে প্ৰমাণ কৰে যে আমাৰ গুৰু দুজনা আচলতে বৃক্ষৰোপণৰ প্ৰতি কিমান সচেতন আছিল। আজি চৰকাৰে যি সচেতনতা বৃক্ষৰোপণৰ প্ৰতি সৃষ্টি কৰিছে সেয়া বহু যুগৰ আগতে মহাপুৰুষ মাধৱদেৱে কৰি গৈছে। তাৰপিছত আহিলোঁ ঢেকীয়াখোৱা নামঘৰৰ লগত সংলগ্ন এটি বিশেষ পুখুৰীৰ ওচৰলৈ। এই পুখুৰীটিত বৃহৎ আকাৰৰ মাছ জীয়াই ৰাখিছে নামঘৰ পৰিচালনা সমিতিৰ ফালৰ পৰা। মাছবিলাকে মাজে মাজে দেখা দিয়ে। মোৰ কেমেৰাই কিমান দূৰ টানিছে মই নাজানো, দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া পানীৰ মাজত মাছে পানীখিনি কপাই আছে, দেখিছেনে? 2-4জন শ্ৰদ্ধালু ভক্তই মাছবিলাকলৈ খোৱা বস্তু দলিয়াই দিছে আৰু মাছবিলাকে আহি সেইবিলাক খাবলৈ আৰম্ভ কৰিছে। এই দৃশ্যটো সঁচাকৈ বৰ নান্দনিক দৃশ্য আছিল। আপোনালোকেও যদি কেতিয়াবা ঢেকীয়াখোৱা বৰনামঘৰ চাবলৈ যায় তেতিয়াহ'লে এই বিশেষ দৃশ্যটি আপোনালোকে উপভোগ কৰিব। ইয়াৰ পিছত আমি দেখা পালোঁ ঢেকীয়াখোৱা নামঘৰৰ গাতে লাগি থকা এটি বিশেষ মঞ্চটি আটক ধুনীয়াকৈ বনোৱা হৈছে। ইয়াতে সাংস্কৃতিক অনুষ্ঠান পাতিবলৈ বহলভাৱে খুব ভাল হ'ব। মঞ্চৰ কাষতেই লাগি আছে এখনি বিশেষ পাৰ্ক, শিশুসকলৰ বাবে এখন বিশেষ পাৰ্ক। আমি যোৱাৰ সময়ত শিশুবিলাকে পাৰ্কখনত খেলি আছিল। দেখা পাইছেনে বাৰু? এইখন পাৰ্ক সৰুকৈ শিশুবিলাকৰ কাৰণে বনাই দিছে। 2জনমান ছাত্ৰ ছাত্ৰীয়ে মোৰ এখন ফটোগ্ৰাফো তুলিলে আৰু তেওঁলোকৰ লগত 2-এটা মই গ্ৰুপ ফটো তুলিবলৈ চেষ্টা কৰিলোঁ। এয়া ঢেকীয়াখোৱা নামঘৰৰ মূল তোৰণখনৰ লগত লাগি থকা 2টা হাতীয়ে এটা ছাতি মাজত লৈ ভকতক আদৰাৰ দৃশ্য। ঢেকীয়াখোৱাত শৰাই ইত্যাদি দি আমি ঢেকীয়াখোৱাৰে ওচৰৰ মইনাপৰীয়া নামঘৰৰ ফাললৈ গতি কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় মইনাপৰীয়া নামঘৰত আমি কি দৃশ্য উপভোগ কৰিলোঁ সেয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যদি আপোনালোকে ইচ্ছা কৰে সেয়া চাবলৈ তেতিয়াহ'লে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।